ফ্ৰেণ্ড, আহক আমি আজি জানো যে বজ্ৰাসন কি আৰু ইয়াৰ দ্বাৰা কি লাভ হয় আৰু এই বজ্ৰাসন কি সময়ত কৰাৰ দৰকাৰ। বজ্ৰাসনে একমাত্ৰ এনেকুৱা আসন যিটো আসন সম্পূৰ্ণ আহাৰ গ্ৰহণ কৰাৰ পিছতে কৰিব পাৰি, কাৰণ এই আসনৰ দ্বাৰাই আমাৰ হজম শক্তি বৃদ্ধি হয়। এতিয়া কথা হ'ল, আমাৰ শৰীৰত কমেও 30 লিটাৰ বা 6 লিটাৰ তেজ থাকে আৰু আমি যেতিয়া আহাৰ খাওঁ তেতিয়া আমাৰ পাকস্থলীৰ এই খাদ্যবোৰ প্ৰথমতে স্মল ইণ্টেষ্টিন বা সৰু পাকস্থলী আৰু লাৰ্জ ইণ্টেষ্টিন বা ডাঙৰ পাকস্থলীলৈ যায়, যিটো নেকি দেখিবলৈ একেবাৰে মিহি আৰু সৰু কাপোৰৰ দৰে হয়, যাৰ বাহিৰৰ ফালে তেজ চলাচল হৈ থাকে আৰু সেই সৰু পাকস্থলী আৰু ডাঙৰ পাকস্থলী দুয়োটা অগা পিছাকৈ মুভমেণ্ট কৰিব ধৰে। তাৰ পৰা আমি যেনেদৰে গাখীৰ মঠিলে মাখন ওলায়, তেনেদৰে আমাৰ খাদ্যবোৰ ভিতৰত মথা যায় আৰু তাৰ পৰা যি মাখন ওলায় সেইবোৰ সৰু পাকস্থলী বাহিৰৰ তেজে সেইখিনি লৈ যায়, গোটেই শৰীৰলৈ বিয়পাই, যাৰ দ্বাৰা আমি শক্তি পাওঁ, ওজন পাওঁ। আৰু যেতিয়া এনেদৰে তেজ গোটেই দেহত বিয়পি যায়, তেতিয়া পাকস্থলীত মাথো 2 লিটাৰ তেজহে চলাচল কৰে। বাকী 2 লিটাৰ তেজ ওপৰলৈ যায়, বাকী 2 লিটাৰ তেজ তলৰ ভাগলৈ যায়। কিন্তু যদি বজ্ৰাসনত বহা যায়, তেতিয়া তেজবোৰ ভৰিৰ ফালে যাব নোৱাৰাকৈ বান্ধি দিয়াৰ দৰে হয় আৰু যেতিয়া তলৰ ফালে তেজবোৰ যাব নোৱাৰে, তেতিয়া সেই তেজবোৰ তীব্ৰ বেগেৰে পাকস্থলীত ঘূৰিব ধৰে আৰু মথাৰ প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে আৰু অতি কম সহজতে হজম প্ৰক্ৰিয়া সফল হৈ পৰে। আৰু এই কাৰণতেই এই আসনেই একমাত্ৰ এনেকুৱা আসন যাক খাদ্য খোৱাৰ পিছতো আমি কৰিব পাৰোঁ। এইটো আসন দিনত 3-4 বাৰলৈকে যেতিয়াই তেতিয়াই কৰিব পাৰি আৰু যেতিয়ালৈ আপুনি খুব সহজতে আৰু আৰামেৰে কৰিব পাৰিছে বুলি অনুভৱ কৰিব পাৰে, তেতিয়ালৈ কৰিব পাৰে। কিন্তু যদি কাৰোবাৰ ভৰিৰ বিষ বা কষ্ট অনুভৱ হয়, তেখেতে কৰিব নালাগে আৰু একো প্ৰব্লেম নাথাকিলে বজ্ৰাসন অভ্যাস কৰিবলৈ প্ৰথমতে 2 পৰা 5 মিনিট, তাৰ পাছত লাহে লাহে সময়ৰ পৰিমাণ বঢ়াই নিব লাগে। এই আসনত আঁঠুৰ বিষ, হাই প্ৰেছাৰ আৰু মাহেকীয়া সমস্যা ধৰণৰ প্ৰব্লেমবোৰ দূৰ হয়। যিসকল লোকৰ চৰ্বি বেছি পৰিমাণে দেহত আছে, তেখেতসকলেও এই আসন নিয়মিতভাৱে কৰিব পাৰে, কাৰণ এই আসনে কঁকালৰ এক্সট্ৰা চৰ্বি আৰু পেটৰ এক্সট্ৰা চৰ্বিটো দূৰ কৰে। এই আসনটোৰ বাবে ঘৰৰ মজিয়াতে এখন মেট পাৰি লৈ বহি যাওক আৰু আঁঠু দুটা মুৰি লওক, ভৰিৰ আঙুলিকেইটা একেলগে মিলাই লওক আৰু গেৰুৱাটোৰ ফালে অলপ ঠাই বেলেগকৈ লৈ আপুনি গেৰুৱাটোৰ ওপৰত বহি যাওক আৰু এনেদৰে বহক যাতে আপুনি ভৰিৰ তলৰ ভাগটো দেখা পায়। এনেদৰেই আপুনি 10 পৰা 15 মিনিটলৈ কৰিব পাৰে আৰু যেতিয়া আপুনি প্ৰথম কৰিব ওলায়, তেতিয়া মাত্ৰ 5 মিনিটে কৰিবলৈ যত্ন কৰিব। ধন্যবাদ।